হেল্ল' গাইজ ঘৰতে এনেই আছিলোঁ বহুত বেছি গৰম কিবা এটা বনাওঁ ভাবিছোঁ তো তাকে ঘৰত চালোঁ কি আছে এতিয়া তাকে বনাব লৈছোঁ ভাবিছোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ কি বনাইছোঁ মই আজি তো ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ বিচাৰি পালোঁ এটা হেপী বিস্কুটৰ পেকেট আৰু মোৰ ওচৰত আছে কফি তো তাৰে কিবা এটা বনাওঁ ব'লক আজি মই খাই লওঁ কিমান দীঘলীয়া চামুচ তো I'm gonna pass. তো ভিউৱাৰ্ছ সেইটো আছিলে মোৰ আজি ভিডিঅ' মই কোল্ড কফি বনাই খালোঁ এনেই বহি আছিলোঁ কিবা এটা খাব মন গৈ আছিলে ওপৰত ইমান গৰম তো আপোনালোকে দেখিলে মই কেনেকৈ বনালে এটা হেপী বিস্কুটৰ পেকেট আৰু বিস্কুটখিনি উলিয়াই মই তাত ভাঙি দিলোঁ কফি দিলোঁ 2 চামুচ চেনি দিলোঁ গাখীৰ দিলোঁ আইচ কিউবছ দিলোঁ তো তেনেকৈ বনাই মই খালোঁ আৰু বহুতেই বেছি টেষ্টি আছিলে সঁচাই বহুত ভাল লাগিলে এই কাপ আপুনি কিনিব গ'লে এটলিষ্ট 80 টকামানতো হৈয়ে যায় ৰেষ্টুৰেণ্টত এতিয়া ৰেষ্টুৰেণ্ট নাই তো ঘৰতে খাব লাগিব তো ঘৰত থকা বস্তুৰে আপুনি এইখিনি ধুনীয়াকৈ আৰামছে বনাব পাৰে তো সেইকাৰণে আজি এইটো এটা মই খোৱা ব্লগ শ্বেয়াৰ কৰিলোঁ আপোনালোকৰ লগত এনেই বহি আছিলোঁ ভাবিলোঁ আপোনালোকৰ ওচৰলৈ যাওঁ আপোনালোকক দেখাওঁ মই কি কৰিছোঁ তো আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে আৰু সদায় এনেকুৱা নতুন এটা ভিডিঅ' লৈ মই আপোনালোকৰ ওচৰলৈ আহিম তাৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব লাইক আৰু শ্বেয়াৰ কৰি দিব কাৰণ আপোনালোকৰ এই 3টা কামে মোক উৎসাহ দিয়ে আপোনালোকৰ নতুন ভিডিঅ' আনিবলৈ তো
তো আমি নেক্সট ভিডিঅ'ত আকৌ পুনৰবাৰ লগ পাম তেতিয়ালৈ ভালকৈ থাকক সুখেৰে থাকক ঘৰতে থাকক বাই বাই